जय जोहार जय आदिवासी गाइज যোৱাকালি মোৰ ইউটিউব চেনেলত এটা লৰাই কমেণ্ট কৰি কিনে কৈছিলে কি যে আদিবাসী মানুহ যিমান কান্দিলেও যিমান আন্দোলন কৰিলেও এছটি নাপায় বুলি কিনে কৈছিলে। ঠিক আছে, মই সেই ল'ৰাজনক এটাই কথা কৈ দিব বিচাৰোঁ, কোনটো জাতিৰ ল'ৰা হয় আপোনালোকে চাগে ভালকৈ জানে, মই জাতিটোৰ নাম মেনশ্যন নকৰোঁ। সেই ল'ৰাজনক এটাই কথা কৈ দিব বিচাৰোঁ, ভাই তহঁতে আদিবাসীৰ পিছপিনে লাগি নাথাক, আমি কণ্ট্ৰভাৰ্চি কৰিব নিবিচাৰোঁ। ঠিক আছে, আমি এছটি পাম নাপাম সেইটো আমাৰ কথা। লাষ্ট এণ্ড ফাৰ্ষ্ট ৱাৰ্নিং দি আছোঁ। ঠিক আছে, আমি কাৰো লগত কণ্ট্ৰভাৰ্চি কৰিব নিবিচাৰোঁ। আমাৰ আদিবাসী মানুহবোৰ শান্ত সুস্থ, যেতিয়া আমি লাগি যাম নহয় আমাক কোনো ৰখাব নোৱাৰে। চিধা কথা কৈ দি আছোঁ, আমি এছটি পাম নাপাম সেইটো পিছৰ কথা, আমি আন্দোলন কৰিম নকৰিম সেইটোও পিছৰ কথা। আৰু চৰকাৰে আমাক এছটি দিব নিদিব সেইটো চৰকাৰে গম পাব, তহঁতে বিচাৰ আৰু তহঁতে ক'বলৈ তহঁতৰ অধিকাৰ নাই। চিধা কথা কৈ দি আছোঁ মই। গাইজ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক, এই কুত্তাৰ বাচ্চা যোনে মোক কমেণ্ট কৰিছিলে সি নিজে চাব আৰু কমেণ্ট কৰাৰ আগতে মোক 100 বাৰমান ভাবিব। নেক্সট টাইম যদি এনেকুৱা বেয়াকৈ কমেণ্ট কৰিছে মোৰ দল সংগঠন লৈ কিনে তহঁতৰ ঘৰত সোমাই যাম মই। চিধা কথা কৈ দিছোঁ। জয় বিৰছা মুণ্ডা।